আপোনালোকে দেখা পাইছে মোৰ হাতত এটি কেমেৰা, সৰু কেমেৰা এটা আছে। মানে কেমেৰাটো ভিতৰত আছে, মই দেখাই আছোঁ। আৰু এইটো কেমেৰা হৈছে নিকনৰ আপোনাৰ কলপিক্স বুলি এটা কেমেৰা নিকনে লঞ্চ কৰিছিলে আপোনাৰ 2014-ত। ফটো উঠাৰ কাৰণে সকলোৰে ইচ্ছা থাকে বা ফটো উঠিব মানে সকলোৰে মন যায়। ধৰক ক'ৰবাত ফুৰিব গ'লে বা আপোনাৰ মানে ভাল এটা প্লেচত গ'লে সকলোৰে মন যায় ফটো উঠিবৰ কাৰণে। ফটো উঠাৰ কাৰণে ধৰক কিছুমানৰ মোবাইল কেমেৰা ভাল কেমেৰা থকা মোবাইলৰ প্ৰয়োজন হয় বা এটা ভাল কেমেৰা বিচাৰে কিছুমানে যে মানে ফটো উঠিবৰ কাৰণে। কিন্তু কেমেৰা বুলি কোৱাৰ লগে লগে প্ৰথম কথা মনত আহে তাৰ দামটো। কাৰণ কেমেৰা বুলি ক'লে জানেইতো তাত কিমান কি ধৰক মানে ফেচিলিটিছ থাকে, লেন্স বেলেগ বেলেগ লেন্স থাকে, বিভিন্ন ধৰক মানে তাত মানে সা সঁজুলি কিছুমান এক্সট্ৰা কিনিব লগা হয়। কিন্তু মানে ধৰক যাৰ কাৰণে মানুহে ইমান পইচা ধৰক খৰচ কৰিব নোৱাৰে। আৰু এতিয়াতো বৰ্তমান সময়ত কেমেৰাৰ বহুত মানে ধৰক নতুন নতুন ভেৰিয়েণ্ট আহি আছে, মাৰ্কেটত আহি গৈছে। মানে ধৰক দামবিলাক ক'ব গ'লে লাখৰ ভিতৰত হৈ যায়। কিন্তু সাধাৰণ মানুহখিনিয়ে যদি এটা ফটোৰ কাৰণে এটা কেমেৰা ল'ব বিচাৰে, তেওঁ কি কৰিব? বা তেওঁ ধৰক ইমান দামেৰতো কেমেৰা এটা ল'ব নোৱাৰে বা ধৰক সিমান ভাল মানে ফটো কেমেৰা থকা মানে মোবাইল ধৰক লগত নাই, তেতিয়া তেওঁ কেনেকৈ ফটো উঠিব? বা আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ষ্টুডিঅ'ত যাওঁতে ধৰক এটা সৰু এটা ইমানমান চাইজৰ কেমেৰা এটা লৈ কিনে ষ্টুডিঅ'ত দাদাবিলাকে ফটো মাৰিছিল। ফটো মাৰি আপোনাৰ আমাক ফটোখন ধুই দিছিল, লগত এটা নিগেটিভ দিছিল। মানে ফটোখন যেতিয়া আমাৰ ধৰক সেই 4 কপি 5 কপি ফটো যেতিয়া শেষ হৈ যায়, তেতিয়া মানে সেই নিগেটিভটো ধুই পেলাই ফটোকেইখন আৰু উলিয়াব পাৰি। কিন্তু তাৰপিছত মানে বস্তুটো চেঞ্জ হ'ল, ৰীলটো বন্ধ হ'ল। ৰীল বন্ধ হৈ আপোনাৰ মেমৰি আহিল, মেমৰি কাৰ্ড ভৰোৱা ছিষ্টেমটো আহিল। মেমৰি বিভিন্ন চাইজৰ 16 GB, 8 GB, 64 GB এনেকৈ মেমৰি ভৰোৱা ছিষ্টেমটো আহি গ'ল। মানে আপগ্ৰেড হ'ল বস্তুবিলাক। কিন্তু আপগ্ৰেড হোৱা মানে ধৰক বস্তু যিমানে আপগ্ৰেড হৈ থাকে সিমানে মানে আপোনাৰ ক'ব গ'লে দামটো বাঢ়ি যায়। যেতিয়া এটা মানে প্ৰডাক্টত মানে নতুনত্ব কিবা এটা আনে, নতুন বস্তু কিবা এটা তাত ইউজ কৰে, নতুন টেকন'লজি এটা আনে, তেতিয়াতো তাৰ দামটো বাঢ়িবই ন। কাৰণ সেই বস্তুটো অনুপাতে সেই ফিচাৰ্ছখিনিৰ দামটো বাঢ়ি যাব। কিন্তু যদি মানে ধৰক এটা সাধাৰণ মানুহ এজনে যদি ধৰক এটা কেমেৰা ল'ব বিচাৰে বা ধৰক মানে কম পইচাত মানে ধৰক এটা ক'ব গ'লে ধৰক 10,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত যদি এটা কেমেৰা ল'ব বিচাৰে, তেওঁ সেই কেমেৰাটো ল'ব পাৰিবনে নাই? বা তেওঁ সেনেকুৱা সিমান দামত এটা ভাল কেমেৰা পাবনে নাই? সেই হিচাপত মানে তেতিয়াই মানে 2014 চনত নিকনে পোনপ্ৰথমতে এইটো মডেল আপোনাৰ নিকনৰ কলপিক্স বুলি এটা কেমেৰা নিকনে লঞ্চ কৰিছিল 2014 চনত। 2014ত নিকনে এইটো মডেল আপোনাৰ মানে উলিয়াই দিছিল সকলোৰে মাজত। 15 চনৰ ভিতৰত এইটো কেমেৰাৰ দাম আছিল 5,000 পৰা 6,000 টকাৰ ভিতৰত। 5-6,000 টকাৰ ভিতৰত মানে ধুনীয়াকৈ এইটো কেমেৰা আহি গৈছিল। একদম সৰু কেমেৰা, এনেকৈ হাতত মানে মুঠা মাৰি লৈ যাব পাৰি। এই এটা একদম সৰু কেমেৰা, বেছি ডাঙৰ ওজনো নাই, একদম সৰু ধুনীয়াকৈ লৈ যাব পাৰি। আৰু তেতিয়াই নিকনে এই কেমেৰাটোত আপোনাৰ 20 মেগাপিক্সেলৰ চেঞ্চৰ, 20 কেমেৰাৰ যিটো চেঞ্চৰ থাকে সেই চেঞ্চৰটো 20 মেগাপিক্সেল দিছিল। আৰু লগতে আপোনাৰ 5x অপটিকেল জুম, মানে ধৰক আপুনি যদি মানে দূৰত থকা বস্তুটো আপুনি 5x টানি আনি চাব পাৰে। সেই ছিষ্টেমটো নিকনে এইটো কেমেৰাত দিছিল এই 2014তে। আৰু তাত লগতে আপোনাৰ মেমৰি কাৰ্ড ভৰোৱা ছিষ্টেমটো ইয়াতে আনি দিছিল। কোনো ধৰণৰ ৰীল চিলৰ মানে আপোনাৰ ব্যৱস্থা নাই, মেমৰি কাৰ্ড ভৰোৱাৰ ছিষ্টেমটো আনি দিছিল নিকনে। মানে ধৰক আপুনি এখন মেমৰি কাৰ্ড ভৰাই ল'লে, লৈ আপুনি ইয়াতে আপটোত ফটো মাৰি থ'ব পাৰে। ফটো নহয়, ভিডিঅ' কৰিব পাৰে এইটো কেমেৰাৰে। ইয়াতে আপোনাৰ ভিডিঅ' ৰেকৰ্ডিঙৰ অপশ্যন আছিল, তাৰপিছত মানে ফটোৰ কাৰণে অপশ্যন আছে। মানে ধৰক কম পইচাত ধুনীয়া এটা মানে জব্দখানা আৰু নিকনৰ পৰা এইটো দিছিল নিকনে। ফাৰ্ষ্ট মডেল এইটো 2014ৰ ফাৰ্ষ্ট মডেল, একদম আপোনাৰ প্ৰথম নিকনে উলিয়াইছিল। মানে ধৰক যিহেতু সকলোৱে বিচাৰে এটা কেমেৰাৰ লগত ৰখাটো, মানে কেমেৰাটো আপোনাৰ লঞ্চ কৰাৰ পিছত মানে আপোনাৰ এই কেমেৰাটোৰে মানে যদি আপুনি ফটো কোৱালিটি হওক বা ভিডিঅ' চাই, মানে তেতিয়াতে এই কেমেৰাটোত 720p মানে ধৰক মানে ক'ব গ'লে MP4 কোৱালিটি, 720p ভিডিঅ' কোৱালিটি এইটো কেমেৰাত আনি দিছে নিকনে।
আৰু 5x জুমটো আছেই কেমেৰা, গতিকে ফটোৰ কথাটো ক'বই নালাগে, ফটোখন অভিয়াছলি ভালেই হ'ব। কেমেৰাত মানে আপোনাৰ 20 মেগাপিক্সেল আনি দিছিল চেঞ্চৰটো, কেমেৰা চেঞ্চৰটো। আৰু যদি এনে ধৰক মই যদি এনেকৈ অন কৰে, এই চাওক অন কৰাৰ লগে লগে এনেকৈ ডিছপ্লেটো আহি যায়, এইটো আপোনাৰ ফটো হেৰিটো হৈ আছে। যদি আপুনি মানে চাই গম পাব, যদি কাৰোবাৰ ঘৰত এইটো মডেল আছে বা ষ্টুডিঅ'বিলাকত যদি যায় কেতিয়াবা এই মডেলটো দেখা পাব। মানে 2014 এইটো নিকনৰ প্ৰথম মানে আপোনাৰ ক'ব গ'লে মিনি কেমেৰা, এটা লাইট ৱেইট হয়, নৰ্মেল মানে ধৰক সকলোৱে ল'ব পাৰে, মানে চবৰে কাৰণে। বেছি দামীও নাছিল তেতিয়া, 5-6 হাজাৰ টকাতে এইটো কেমেৰা পোৱা আছিল বজাৰত। আৰু সকলোৰে কাৰণে সুবিধাজনক আছিল, বেছি ওজন নাই, লৈ যাব পাৰে প্ৰত্যেকতে। আৰু মই এইটো কেমেৰা মানে ক'ব গ'লে এতিয়াৰ DSLR বিলাকৰ নিচিনা, মানে ধৰক এতিয়া যিবিলাক মানে আমাৰ নৰ্মেল DSLR আছে, মানে সেই সময়ত 2014 চনতে এইটো কেমেৰাই সেই এতিয়াৰ কামটো কৰি আছিল। এই আজিৰ পৰা মানে আপোনাৰ ক'ব গ'লে 8-12 বছৰ আগত এইটো মানে আপোনাৰ এই কেমেৰাটোৱে এইটো কাম কৰি আছিল। মানে 5-6 হাজাৰ টকাত, মাত্ৰ 5-6 হাজাৰ টকাত এইটো কেমেৰাই মানে আপোনাৰ ধুনীয়া এটা কোৱালিটিৰ পিকচাৰ, ভিডিঅ' গোটেইখিনি দি আছিল। চ' এইটোৱে আছিল আজিৰ মানে অলপমান কেমেৰাৰ বিষয়ে অলপ ইনফৰমেশ্যনটো দিলোঁ। মানে কেমেৰাটো মোৰ লগত আছিল কাৰণে ভাবিলোঁ এটা ধুনীয়াকৈ এটা ব্লগ এটা বনাই দিওঁ, আপোনালোককো কৈ দিওঁ কেমেৰাটোৰ বিষয়ে কিছুমান, যিহেতু এটা মানে ক'ব গ'লে এতিয়া মাৰ্কেটত এইটো মডেল পোৱা নাযায়, সেইকাৰণে এই কেমেৰাটোৰ বিষয়ে অলপমান ইনফৰমেশ্যন আপোনালোকক দিলোঁ। আৰু ভিডিঅ'টো ভাল পালে যদি চাব, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব, আৰু কাষতে ছাবস্ক্ৰাইবৰ এটা ৰঙাকৈ আহি থাকে, সেইটোত টিপি কিনে ছাবস্ক্ৰাইবটো কৰি থ'ব। তো আজিলৈকে এৰিছোঁ, জয় আই।